নমস্কাৰ, আজি আপোনালোকলৈ লৈ আহিছোঁ ঘৰতে একেবাৰে সহজতে বনাব পৰা গুজিয়াৰ ৰেচিপিটোৰ বাবে আমি প্ৰথমতে এটা নাৰিকল ৰুকি লৈছোঁ। নাৰিকলটো ৰুকি লৈ তাত জোখমতে চেনি মিহলি কৰি লৈছোঁ। ইয়াতে 2 চামুচ চেনি আছে। তাৰপিছত নাৰিকলখিনি আৰু চেনিখিনি মিক্স হৈ যোৱাকৈ ধুনীয়াকৈ শুকান কেৰাহী এটাত ভাজি ল'ম। তাৰপিছত আমি নাৰিকলখিনি অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিছোঁ আৰু অলপমান আটা, অলপমান নিমখ আৰু অকণমান ছ'ডা মিহলি কৰি ধুনীয়াকৈ ৰুটি বনাবলৈ আমি যেনেকৈ মাৰি লওঁ তেনেকৈ মাৰি লৈছোঁ। গুজিয়াৰ শ্বেপ দিবৰ বাবে আমি গুজিয়াৰ মেকাৰ ব্যৱহাৰ কৰিছোঁ। বিভিন্ন ধৰণৰ শ্বেপৰ গুজিয়া মেকাৰ পোৱা যায়, আমি ব্যৱহাৰ কৰিব পাৰোঁ। নাইবা আমি গুজিয়া মেকাৰ ব্যৱহাৰ নকৰাকৈ আমি ইয়াক বনাব পাৰোঁ। তাৰপিছত আমি এখন ৰুটি ধুনীয়াকৈ পাতলকৈ বেলি লৈ তাত নাৰিকল দি গুজিয়া মেকাৰৰ সহায়ত ধুনীয়াকৈ গুজিয়াৰ শ্বেপ দি ল'ম। এনেদৰে আটাইখিনি বনাই হৈ যোৱাৰ পিছত আমি এখন কেৰাহীত ৰিফাইন গৰম হ'বলৈ দি তাত ধুনীয়াকৈ গল্ডেন ব্ৰাউন কালাৰ অহালৈকে মিডিয়াম ফ্লেমত ভাজি ল'ম। গুজিয়াখিনি লগে লগে ওলোটাই নিদি এটা ছাইড অকণমান সময় ভাজি হৈ যোৱাৰ পিছত ওলোটাই দিব লাগে যাতে ভাঙি নাযায়। আপোনালোকেও এনেদৰে কেতিয়াবা বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।